কবিতাৰ শিৰোনামা শৰৎ। মহালয়াৰ এটি সতেজ ৰাতিপুৱা খিৰিকীৰ ফাকেৰে চাই পঠিয়ালোঁ মোৰ পদূলিৰ শেৱালিজোপালৈ। শুভ্ৰ কণিকা ৰাস্তাদনে শেৱালিজোপাক মেৰিয়াই ৰাখিছে। আগফালৰ চোতালত সৰু সৰু মাতেৰে আনন্দতে নাচি বাগি ঘৰচিৰিকাৰ জাক। এক শীতল মিঠা শিহৰণে পৰিৱেশ মধুৰ কৰি তুলিছে। পূব আকাশৰ উদিত সূৰ্যত আশাৰ পদুম ফুলিছে। মনত এক উন্মাদনা, দুৰ্গা মাৰ ধৰালৈ আগমন ঘটিছে। এয়া কিহৰ আয়োজন? প্ৰকৃতিৰ দলিচাত এয়াই শৰৎ। বুকুচাত লৈ আহিছে বহু আকাংক্ষা, মনত দিছে উৎসৱৰ বতৰা। নমস্কাৰ।